Hi guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক জনাইছো স্বাগতম। আজি গৰু বিহু। এতিয়া দেউতাই গৰুক মিঠাতেল লগাই দিলে। বলক আপোনালোকক দেখাও। চাওক, এয়া লগাই আছে। আৰু এটা গৰু এয়া লগাই দিলে। তাৰ পিছত ধুব নিব পুখুৰীত। এয়া লগাই আছে এতিয়াও। চাওক। এতিয়া মায়ে এয়া বটি থৈছে হালধি, মাহৰ দালি, আম বটা কাটি গৰুৰ কাৰণে হয়। আমিও খুহিব লাগিব। আমি হালধি, আম বটা আৰু মাহৰ দালি খুহিলে হয়। এতিয়া চাওক, এয়া গৰুক খুৱাই দিলে দেউতাই হালধি, আম বটা, মাহৰ দালি কাটি। এতিয়া এয়া গৰু ধুব নিছে দেউতাই। এটা এটাকৈ নি আছে, এইটো এটা নিছে। যাবই নোখোজে গৰুটোৱে পানীত, দেখিছেনে দৌৰিছে ওপৰৰ ফালে। চাওক, এয়া ধুৱাই আছে, পুৰা ধুইছে একদম ঘঁহি গৰু। পুৰা পানীলৈ নামি গৈছে গৰুটো। চাওক, পুৰা একদম সাঁতোৰা দেখা আহিছে। চাওক, একদম নামি যাই আছে। এই এটা গৰুক এইটোক ধুৱাই আছে দেউতাই। দুটা গৰু আমাৰ, এটা এটাকে ধুলে দুটাকে। তেনেকুৱা কৰে গৰুটোৱে, পুৰা লৰাই দিয়ে মুখ চুখ পানী দিয়াৰ কাৰণে। চাওক, নামি গৈছে পুৰা মাজলৈ একদম। হাই গাইজ, গুড ইভিনিং। এয়া ধোঁৱা লগাই দিছে গধূলি হোৱাত। চোতালত আৰু গোহালিত দিয়া হয় এই ধোঁৱা। ইয়াত দিছে ধোঁৱাত দীঘলতিৰ পাত, খেৰ, বিহু, ঢেকীয়া, হাতীৰ শুৰ জ্বলাই দিছে চব লগাই। তাৰপিছত এয়া চাওক, দেউতাই নতুন পঘাৰে গৰুক বান্ধিলে। এয়া মা, এয়া আৰু এটা গৰুক বান্ধিলে নতুন পঘাৰে। এয়া চাওক, এতিয়া লাও আৰু বেঙেনাৰ মালা পিন্ধাই দিলে গৰুক, দুটা গৰুকে। এয়া চাওক, এয়া চাওক গাইজ, মায়ে জেতুকা বটি থৈছে। এতিয়া মই জেতুকা লগাওঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ গাইজ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই বাই গাইজ।